ঐ দেউতা, এই গাড়ীখন অলপ লাহে লাহে চলাওচোন। ইমান কিয় জোৰত চলাইছা? জোৰে জোৰে চলোৱা নাই দেই বাবা, লাহে লাহে চলাইছো। হয় দে, তই জোৰে জোৰে চলাই আছা দেই। মোৰতো ভয় লাগি আছে। মই ৰাস্তাত পোষ্টাৰত দেখা পাইছোঁ, তীব্ৰগতি স্বৰ্গগতিহে। গম পাইছানে নাই? হয় নেকি বোপা? তই ৰাস্তাত দেখা পাইছা? ভাল কথা পিছে, ৰ মই অলপ গাড়ীখন শ্ল' কৰি লওঁ। এইবাৰহে ঠিক হৈছে। এনেকৈ চলালে ভয় নালাগে দেই, আমি ঘৰ পাম নহয় যায়। পুতুকণ, বোপা, আজি মোক খুব ভাল লাগছে। তোৰ সতৰ্কতা দেখি মোৰ ভালে লাগিছে। ৰাস্তাৰ কাষত ক'ত কি লিখা আছে এইবিলাক পঢ়ি যায় তুমি দেউতাক আজি সজাগ কৰিছা। মোৰ খুবেই ভাল লাগছে দেই বাপা। সঁচা কৈছা নেকি মাই? মোৰ কিন্তু বিশ্বাস নহয় দেই। সঁচা কৈছা যদি ভাল কথা পিছে। পুতুকণ, এই যে মামাৰ ঘৰত ফুৰিব গলি, একোতো পঢ়া শুনা কৰা নাই। তই ঘৰত যাই আকৌ পঢ়া শুনা কৰিব লাগিব দেই এতিয়া। তই এতিয়া জানা বুজা হৈছে, মই গম পাইছোঁয়ে। বুজি পালি? দেউতা, এইবিলাক পঢ়া শুনাৰ কথা কিয় কৈছা? আমি দেখোন এতিয়া গাড়ীৰ মজা লৈ আছোঁ। ঘৰত যাইহে এইবিলাক পঢ়া শুনাৰ কথা কবি দেই। মোৰ আকৌ পঢ়া শুনাৰ কথা ক'লে মাথা গৰম হৈ যায় দেই। এইবিলাক নকবি দেই। বাবা, তই ইমান কথা জনা হৈছে, আকৌ পঢ়া শুনা কথা ক'লে আকৌ কিয় মাথা গৰম হৈ যায়? তই আকৌ পঢ়া শুনা কৰিহে ডাঙৰ মানুহ হবি। এইবিলাক যে কথা বুজা হৈছে, গাড়ী কেনেকৈ চলাব লাগে, পিছে পঢ়া শুনা নকৰিলে আৰু ভাল কথাবিলাক কেনেকৈ গম পাবি? মাই, স্কুল খুলিব কিন্তু আৰু বহুত দিন বাকী আছে দেই। তই দেউতাক কৈ দিবি, মই আৰু কেইদিনমান খেলিব লাগিব। এনেকৈ ক'ব নাপায় নহয় বাবা। তুমি দেখোন মামাহঁতৰ ঘৰত ঘূৰিছাই, কত খেলিছা দেখোন, তাতে মই দেখা পাইছোঁ। আকৌ এতিয়া পঢ়া শুনা কৰিব লাগিব নহয়, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবা। পুতুকণ, এইবিলাক ফাল্টু কথা নকবি দেই তই। আৰু কিমান খেলবা লাগে? আৰু খেলা ধূলা নহ'ব এতিয়া, ডাইৰেক্ট পঢ়া শুনা হ'ব। বুজি পালি? ঘৰত যাই ডাইৰেক্ট কিতাপ। গদন, তোক কথা এটা সুধো দেই। মোৰ ল'ৰাটোৰ কাৰণে এটা টিউশ্যন মাষ্টাৰ লাগিছিল নহয়। পুতুকণে গৰম বন্ধত পঢ়া শুনাই কৰা নাই। ভাবিছোঁ এটা টিউশ্যন মাষ্টাৰ লগাই দিলি সিও কিতাপ লৈ বহিলা হয়। খালি খেলি কৰি থাকে জানা। তই টিউশ্যন মাষ্টাৰ এটা যোগাৰ কৰি দিব পাৰিবি নেকি? তই মোক খবৰটো জনাবি দেই পিছে। মাই, মোৰ কাৰণে আকৌ টিউশ্যন মাষ্টৰ কিয় লাগে? মই দেখোন এনেই পঢ়বা পাৰোঁ। একদিন খেলিম বুলিহে কৈছোঁ। মই দেখোন পঢ়বা পৰা হৈছোঁহে। টিউশ্যন মাষ্টৰ নালাগে নহয় মোক। বাবা পুতুকণ, টিউশ্যন মাষ্টৰ এজন হ'লে পঢ়া শুনাত মনোযোগ ভালদৰে হ'ব। তেখেতে তোমাক অলপ তুমি নুবুজা কথাবিলাক শিকাই দিব। তেতিয়াহ'লে অলপ বেছিকৈ পাৰা হ'বা। সেইকাৰণে দেউতাই টিউশ্যন মাষ্টৰৰ কথা খবৰ লৈছে, বুজিছা? বুজি পাইছা নহয়? একো চিন্তা কৰিব নালাগে। তুমি বেছি ভালদৰে পঢ়িব পাৰিবা আৰু। আমি আহি আছোঁ। আমি ৰাস্তাত আছোঁ। মই গাড়ী চলাই আছোঁ। বুজিলি? আহি আছোঁ আহি লগ ধৰিম দে। দেউতা, গাড়ী চলোৱাৰ সময়ত ফোনত কথা পাতিব নালাগে। তই নাজানা নেকি? তুমি সোনকালে মোবাইলটো ৰাখি দিয়া। গাড়ী চলোৱাৰ সময়ত মোবাইল ৰাখিব নালাগে। তোমাৰ যদি আৰ্জেণ্ট কিবা কথা ক'বলগীয়া আছে, গাড়ীখন ক'ৰবাত ৰখোৱাৰ পিছত কথা পাতা দেই। মই কিন্তু এইবিলাক সহ্য নকৰোঁ কিন্তু দেই। কি পুতুকণ, তই দেখোন বহুত কথাই জনা হৈছা। গাড়ী চলোৱাৰ সময়ত যে মোবাইল চলাব নালাগে মই জানো বাপা, কিন্তু ফোনটো আহিল যে সেইকাৰণে কথা পাতিব লগা হ'ল। আৰু তুমি যে এইবিলাক কথাও জানা মই নাজানো নহয়। আৰু ফোন ৰিচিভ নকৰোঁ মই ফোন আহিলে। ময়ো জানো বাবা। তহঁতে মোক সৰু বুলি নাভাবি আৰু। মই ডাঙৰ হৈছোঁ। মই বহুত কথাই জনা হৈছোঁ। মই স্কুলত যাওঁ নহয়, মই পঢ়া শুনা কৰোঁ। সেইকাৰণে জানো আকৌ এইবিলাক কথা মই। আকৌ পুতুকণৰ দেউতাক আপুনি কি বুলি ভাবিছে? বাপা ডাঙৰ হৈছে নহয়, বহুত কথা জনা হৈছে। আকৌ জানিবও লাগে আকৌ আজিকালি। এইবিলাক কথা মই জানো আকৌ। স্কুলত আমাৰ ছাৰে কৈ থাকে নহয়। এইবিলাক কথা মই জানো, জনা হৈছোঁ মই। এনেই স্কুলত যাওঁ নে কি বুলি ভাবছা তহঁতে? ঘৰ পাইছোঁ আহি। সোনকালে নাম,
মোৰ অলপ কাম আছে আকৌ মই আকৌ ওলাই যাব লাগিব বুজি পাইছা হেৰি ফটোখনত দাদা ঘৰততো একো বজাৰ নাই আপুনি আকৌ ওলাই যাব যে আকৌ বজাৰ অলপ লৈ আহিব বুজি পাইছে অঁ মোৰ কাৰণে আকৌ কেক লৈ আহিবি দেই একো পাহৰি নাযাবি আকৌ দে দিল দিবানা বিন সजना के माने ना ये पगला है समझाने से समझे ना ओ हो दुनिया मांगे अपने मुरादे मैं तो मांगू अपना हो हो दुनिया मांगे अपने मुरादे मैं तो मांगू सजना और सजना की आंगन हे हो दिल दीवाना बिन सजना की माने ना ए पगला है सामना गिरा ঘৰত আহি মনটো উকা উকা লাগি আছে ভাল লাগি থকা নাই আৰু কি যে কৰোঁ একেবাৰে ভাল লাগি থকা নাই দেউতা আহিলে আকৌ পঢ়বা কৰিব পঢ়বা মন নোযোৱা হৈছে কি যে কৰোঁ নহয় মই আইডিয়া এক কাম কৰোঁ অলপ বন্ধুকেইটাৰ লগত ফুৰি আহোঁ নেকি তাকে কৰোঁ মনটো অলপ ভাল লাগিব যেন পাইছোঁ ঐ বলে ক'ত আছে তই হয় নেকি মই যোৱাকালি ঘৰত আহিছোঁ ঘৰত আহি আৰু মনটো কিবাহে উকা উকা লাগি আছে তহঁতৰ লগত ক'ৰবাত ফুৰিব গ'লে ভাল লাগিল হয় তই ক'ত আছা ঘৰত আহিছা কেহিনা আহিবি নেকি যৌ ক'ৰবাত ঘূৰি আহোঁ যায় অঁ আহ পিছে মাকো ক'ত থাকিল মাক কৈ যাওঁ নহ'লে আকৌ চিন্তা কৰি থাকিব নহয় কিয় অ' মই অলপ তেলচুৰহঁতৰ লগত ঘূৰিব গৈ আছোঁ দেই তই চিন্তা কৰিব নালাগে মই সোনকালে গুচি আহিম ঐ তেলচুৰা বহুত দিন মূৰত লগ পালোঁৱে ভাল লাগছে অলপ মনটো কিবা মোৰো হয় দেই স্কুল বন্ধ হোৱাৰ পিছত আৰু লগে পোৱা নাছিলোঁ নহয় সেইকাৰণে ভাল লাগছে আৰু তুমি আকৌ কাক লৈ আহিছা লগত এইটো ছোৱালীজনীকতো কেতিয়াও দেখা নাই অঁ এই গৰমৰ বন্ধত আমাৰ মামাৰ ছোৱালী আহিছে নবিতা বুজি পাইছা আজি 3 দিন হ'ল ক'তো ঘূৰাই আহিব লৈ যোৱা নাই তাকে ভাবিলোঁ অলপ ঘূৰি আহোঁ নেকি তোমাকো লগ পালোঁ ভালে লাগিল মই নজনাকে তুমি হলানে বৰ এজনী চকুতে পিৰিতিৰ চাৱনী মই নজনাকে তুমি হলানে বৰ এজনী চকুতে পিৰিতি চাৱনী মাতিম তোমাক কি বুলি জোনালী নে জানমণি মাতিম তোমাক কি বুলি জোনালী নে জানমণি ভালে লাগিল তোমাকে লগ পাই থাকিবানে কাষতে সদায় কতুকন তই এইটো কি গান গালিয়ে একো দেখোন বুজি পোৱা নাই মই নহয় তহঁতৰ মামাৰ ছোৱালীজনীৰ লগত পৰিচয় হৈছোঁ আৰু মই তই বুজি পোৱা নাই এটা গান গাই পৰিচয় হ'লো অ' তেলচুৰা দা ধুনীয়া গান গাইছি দেখোন গানটো দেখোন ভাল লাগি গ'ল মোৰো অঁ আকৌ ভাল লাগিবই নহয় মই আকৌ ভাল গান গাব জানো নহয় মই আকৌ মানুহৰ লগত গান গাইহে পৰিচয় হ'ব বিচাৰোঁ তেতিয়াহে মোক বিৰাট ভাল লাগে এটা অঁ তোমাৰ নামটো আকৌ সোধা নাই নহয় মই পাহৰিয়ে গৈছোঁ এই গানৰ চক্কৰত মোৰ নাম আকৌ নবিতা মই আকৌ গান শুনিও ভাল পাওঁ বেয়া নহয় আপুনি ইমান ধুনীয়া গান গাব পাৰা মই আৰু এটা গান শুনো লাগি আছে জানে নহয় মই আকৌ গান গাব পাৰোঁ বুলি বহুত গান নাজানো নহয় আৰু বেলেগ দিন লগ পালে আৰু এটা শুনাম দিয়া হ'ব দে পুতুকণ তই আৰু এটা গান শুনাবি দে আজি আমি আকৌ বেলেগ জেগাতো যাব লগা আছে যাওঁ নেকি আৰু এতিয়া হ'ব দে বহুত দিন মূৰত লগ পালোঁ ভালে লাগিল বাই বাই দা আহিছোঁ দেই আশা থাকিল আৰু এটা গান শুনিম দে বাপেকে
আজি পিছে মই কম কৰা নাই দে, ইমপ্ৰেছ কৰি পেলাইছোঁ।